hey guys, welcome back to my YouTube channel. আজি হৈছে 23 তাৰিখ আৰু এতিয়া বাজিছে 6:52 হৈছে আৰু আমি ওলাইছো কাজিৰঙা নেশ্যনেল পাৰ্ক মাজুলী টু কাজিৰঙা ৰাইড এটা কৰিম বুলি আমি 3 মাহ 4 মাহ ধৰি প্লেনিংটো কৰি আছিলো আৰু সেই প্লেনিংটো আমাৰ এতিয়া সম্পূৰ্ণ হ'বলৈ গৈ আছে মানে কি আৰু ওলালো আৰু এতিয়া আমি ঘাটলৈ গৈ আছো আৰু এতিয়া বৰ্তমান আছো কমলাবাৰী হেলিপেডৰ পৰা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু আমি ফুল পাৱাৰ বাইক সাইকেলৰ পুৰা ৰেডি হৈ আছো আৰু পাৰ্টি আমাৰ আৰু আগত আছে আৰু আপোনালোকে চাই থাকক তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু মোৰ চাব পাৰে বাইক পুৰা ৰেডি একদম ইয়াত পুৰা কালি ধুই মেলি ৰেডি কৰিছিলো কিন্তু আকৌ বৰষুণ দিয়াৰ কাৰণে লেতেৰা হৈ গ'ল বহুত আৰু ইয়াত চাব পাৰে টেং বেগ লগাই লৈছো বাইকত টেং বেগ দেখিব পাৰে ইয়াত সৰু সুৰা টেং বেগ এটা লগাই লৈছো আৰু এইটো লগাইছো মোবাইল হোল্ডাৰো লগাইছো এটা আৰু আমি মেইন কথা হৈছে এতিয়া বৰ্তমান আছো কমলাবাৰী মিটাৰটো চেক কৰিব পাৰে 18,200 কাজিৰঙালৈকে কিমান হয় আপোনালোকক প্ৰত্যেকটো দেখুৱাম তো তাত গৈ লগ পাই আছো তো বলক তাত গৈ লগ পাই আছো কাকো লেটস গো আমি এতিয়া যাব লাগে এতিয়া আমি ঘাটত গৈ একদম ফু কৰিব লাগে বাই বাই তো গাইজ ফাইনেলি আমি এতিয়া ঘাটত আছো আৰু এতিয়া বৰ্তমান মূত্ৰ বিসৰ্জন কৰি আছো বিকাশ আৰু ফাইনেলি আমি বিকাশতক লগ পাই গ'লো আৰু টিকেটৰ কাৰণে আমাৰ বহুত দেৰি হৈ গ'ল এতিয়া সময় হৈছে আপোনাৰ 9:20 হৈছে আৰু 10:30 বজাত নাওখন পাম চাগে এতিয়া তাকে টিকেটৰ লাইনত লাইন ধৰি আছো এতিয়া বিকাশ কি কোৱা চেক দিছ আউট গাইজ পুৰা ফুল বৰষুণত ফচি আছো আৰু এয়া চাব পাৰে বেগ হেলমেট পুৰা চাৰ্ট খুলি দিছো আৰু এতিয়া বৰ্তমান এখন দোকানত আছো আৰু গামোচা লগাই আছো চাৰ্ট খুলি দিছো তামান পিন্ধিছো যিহেতু আমাৰ ৰেইনকোট লোৱা নাই সেইটো কাৰণে আমি পিন্ধিছো আৰু তো চাই থাকক check this out guys বিকাশ ভাই this is নমস্কাৰ check this out guys তো guys ফাইনালি আৰু এতিয়া আমি খাই আছো ৰুটি চব্জি একদম নৰ্মেল খানা খাই আছো মাংস লোৱা নাই বহুত দূৰ আছে এতিয়া বাজিছে এতিয়াও ঘাটতে আছো এতিয়া চাই থাকক তো গাইজ ফাইনেলি ফাৰ্ষ্ট ফিউলিং কৰি আছো তো বৰ্তমান বাইকৰ ফিল্ডত আছো আৰু এইফালে কাকু আছে এইফালে কাকু ভিডিঅ' কৰি আছে লিটাৰ কিমান চলিছে 106 ধামাকা ৰেট চলি আছে ফিলিংটো কৰি লগ পাইছো সো গাইজ চাব পাৰে আমি এতিয়া বৰ্তমান ক'ত আছো কাকু এতিয়া আমি চকলাইটিনত আছো ন বৰবাৰী এতিয়া বৰ্তমান আমি আছো বৰবাৰী আৰু ইয়াত চাব পাৰে গুৱাহাটী 281 কিলোমিটাৰ কাজিৰঙা 87 নুমলীগড় 34 দেৰগাঁও 7 মানে আমি আৰু আমাৰ ডেষ্টিনেশ্যন হৈছে আমাৰ ডেষ্টিনেশ্যন কাজিৰঙা কিন্তু আজিৰ ট্ৰিপটো হৈছে আমাৰ বোকাঘাট আজিৰ ট্ৰিপটো মানে আমাৰ ডেষ্টিনেশ্যন আজি বোকাঘাটত ৰুম লৈ থাকিম আৰু এতিয়া বৰ্তমান মজা চাহ বাগিচাৰ ওচৰত আছো চাব পাৰে তো গাইজ চাহ বাগিচা ৰোড চাব পাৰে আৰু আমাৰ আছে এইফালে চাব পাৰে তো লেটছ গো I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me to never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live
তো গাইজ ইয়াত অলপ জিৰণি আমি লৈ লৈছোঁ ইয়াত পাৰ্টি পূৰা ৰৈ আছোঁ অলপ আৰু ফ'ৰ লাইনৰ ছাইড কাষতে ৰৈছোঁ বহুত দূৰ ট্ৰেভেল কৰিলোঁ আৰু কমচে কম আমি 40 কিলোমিটাৰমান আহিলোঁ অলপ বাইককো ৰেষ্ট দিছোঁ অলপ ৰেষ্ট ল'লে ভাল হয় নহ'লে বহুত কষ্ট পাই যায় ন একদম চাইলেঞ্চাৰটো চাই লওঁ কিমান গৰম অলপ হৈছে আৰু আমাৰ এতিয়া বোকাঘাট পাবলৈ আৰু বেছি সময় নাই আমি লাহে লাহে গৈ আছোঁ বহুত জেগাত ৰখি কৰিলোঁ সেইটো কাৰণে অলপ প্ৰব্লেম হৈছে তো কাকো কি কৈছে এতিয়া আমি আমাৰ কিমান সময় লাগিব আৰু আমাৰ 40 মিনিটমান লাগিব 40 মিনিট নহ'লে আধা ঘণ্টা পাই যাম মন্দিৰ বুলি নহয় আজি আমি বোকাঘাটত ৰেষ্ট কৰিব লাগিব কাইলৈ আমি কাজিৰঙাত ভিডিঅ' বনাম গতিকে আপোনালোকে চাই থাকিব দলংখনত চকীদাৰ পুলিচ আছিলে পুলিচে তহঁতক ৰখালে কিহৰ পুলিচ এই পুলিচকেইটা আছিলে যে পুলিচৰ একো প্ৰব্লেম নাই পুলিচৰ হেৰি নাই লাইচেঞ্চ গাড়ীৰ কাগজ পত্ৰ থাকিলে একো প্ৰব্লেম নাই চ' একো টেনশ্যন নাই ডাঙৰ বাছ গ'লে যিটো চাউণ্ড দিছে মানে একো শুনিব পৰা নাই আৰু ইয়াত আমি অলপ ফটোশ্বুট কৰি লওঁ কেমেৰা আনিছোঁ তো কাকো কেমেৰা ক'ত আমাক লাগে কেমেৰা হুৱেৰ ইজ কেমেৰা দিছ ইজ কেমেৰা নিকালো কেমেৰা বিকাশ ভাই আমাক কি লাগিব কেমেৰা চাই য়েছ গামোচা তোমাৰা গামোচা হে গামোচা এইটোকা ৰাস্তা ভালো So guys, finally আমি কাজিৰঙা এন্ট্ৰি কৰিলোঁ জাষ্ট এন্ট্ৰি কৰিলোঁ আৰু এতিয়া 5টা বাজিছে আমি জলদি পাব লাগিব আকৌ গৈ ৰুমটো বিচাৰিব লাগিব ৰুম চাব লাগিব বাকী আকৌ হাইৰেণ্টটো অলপ কমা চাব পাৰে কাজিৰঙা এন্ট্ৰি কৰিলোঁ পুৰা ডান্স কৰি আছে লাহে পুৰা ডান্স কৰি আছে চলাবই পৰা নাই বাইক কাজিৰঙাৰ মাজত 4 লাইন হ'লে ভাল আছিলে বেছি ভাল আছিলে কিন্তু এটা অসুবিধা আছে মানে বহুত জন্তু এইবিলাক থাকেতো গড় চৰ কিবাকিবি থাকে বেছি 4 লাইন হ'লে মানে জেগাটো বেছি খাই পেলাই আৰু যিহেতু গছ গছনি বহুতো আকৌ কটা মেলা কৰিব লাগিব সেইটো কাৰণে ইয়াত তেনেকৈ সুবিধা দিয়া নাই 2 লাইনে যথেষ্ট ইয়াত আমাৰ পাৰ্টি বেকত আহি আছে লাহে লাহে ইয়াত 40ৰ ওপৰত যাব নোৱাৰি 40 লিমিট দিয়া আছে লিমিট 40 দুজনমানক সুধিলোঁ আৰু আগত গৈ পিনে অলপ চাবলৈ গৈছে অলপ কম ৰেঞ্জৰ ৰুম এটা চাই আছোঁ ইমান হাই ৰেংকৰ নাচাওঁ যিহেতু অলপ বাজেটটো কম আমাৰ লগ পাই আছোঁ ৰুমত লেটছ গো দিছ ইজ বোকাঘাট গাইজ বোকাঘাট আৰু আমি বৰ্তমান আছোঁ কাজিৰঙা হোটেল কাজিৰঙা ইয়াতে ৰুম ল'ম বুলি ভাবি আছোঁ আৰু ইয়াত হৈ আছে অখণ্ড ভাগৱত পাঠ হৈ আছে তো দুজন অলপ আগবাঢ়ি গুচি গ'ল আমি ইয়াতে অলপ ৱেইট কৰি আছোঁ সিহঁতে বেছি আগবাঢ়ি গুচি গ'ল ইফালে আৰু আহিব তো আমি ৰাতিটো আজি ইয়াতে কটাম বুলি ভাবি আছোঁ এতিয়া ৰুমৰ ৰেণ্টটো চাই আছোঁ ৰুমৰ ৰেটটো সুধি কিমান কি হয় আপোনালোকক জনাই আছোঁ তো চাই থাকক তো গাইজ ফুল ৰেডি একদম ৰুম বিচাৰি ভাগৰি গৈছোঁ আমি এতিয়ালৈকে কমচে কম আমি 7-8টামান ৰুম চালোঁ এতিয়ালৈকে পোৱা নাই
আকৌ আমি ৰুম পামনে আজি? পাব লাগিব। আৰু এটা কথা মন কৰিছেনে দেই, এই লাইটৰ এই যোনটো নেকি ইয়াত মানে ৰঙা ৰঙা যে মাৰিছে দিছে নাই, এইটো বস্তু দিছে নাই, মালটো দিছে নাই? মাজুলীত দিলে মজা লাগিলেহেঁতেন। এইটো যদি মাজুলীত দিয়ে, যোনটো নেকি ৰঙা ৰঙাকৈ মাৰিছে, এইটো মাজুলীত যদি দিয়ে আৰু দি লাগিব বুলি কৈছে, আৰু দিয়ে তেতিয়া আকৌ চিজনত আৰু জুই লাগিব। ফাইনেলি মেইন ৰাস্তাৰ পৰা একদম ঘৰলৈ সোমাইছোঁ। টিকেটৰ ঘৰ নেকি এই মজা মজা টিকেটৰ ঘৰো পাই গ'লো। কাৰণ এজন ইউটিউবৰ বন্ধু দাদা হয়, কিন্তু বন্ধু নিচিনাৰ মানে বয়সত ডাঙৰ, কিন্তু হ'লেও মানে বন্ধুত্ব যেনেকুৱা মানে তেনেকুৱা নিচিনা হ'লেও এয়া টিকেটৰ ফাইনেলি টিকেটৰ ঘৰ। তো দালি, মাছ মাংস দালি চব একেলগে খাইছে, একদম বিকাশ ফুল পাৱাৰ। জলকীয়া নাখাওঁ, ঘুগুনিৰ লগত যোনটো জ্বলা খালো ন, পেটটো গৰম হৈ গ'ল। আকৌ মাছ মাংস দালি একেলগে খাই কেনেকুৱা লাগিছে? খাই ভাল লাগিলে, মই বহুত দিন খোৱা নাছিলোঁ। আৰু ফাইনেলি আমি এতিয়া শুই আছোঁ, বিকাশ ভাই আৰু মই। ক'ত শুই আছোঁ? গুড নাইট, বাই বাই। सुना सफर पर प्रेम नगर है, मिल पाएंगे क्या हम तुमसे, जो रात बीती सुबह तो आई ना, छोटी उम्र पर बड़ी